সন্ধিয়া টাইমত পথাৰলৈ কেতিয়াও নাযাব। আজি কাহিনীটো পঠিয়াইছে জ্যোতিষ্মান নামৰ ভাইটি এটাই। কৈছে সন্ধিয়া হৈ গ'ল মানে কি সিহঁতৰ গৰুকেইজনী আহি পোৱাহি নাই। তাৰপিছত সি ক'লে বোলে মাকক ক'লে যে মই গৰুকেইজনী বিচাৰি যাম। গ'ল কথা গ'ল, সিহঁতৰ বাৰীৰ পিছফালে পথাৰ আছে, পথাৰত মানে গৰুকেইজনী বিচাৰি গ'ল। অকণমান দূৰ গৈছে আৰু গৈ পোৱাৰ পিছত দেখিছে গৰুকেইজনী তাতে পথাৰত চৰি আছে। সেই গৰুকেইজনী খেদি খেদি ঘৰলৈ আনি আছে। দেখিলে ছাইডতে আৰু মানে চেলেং চাদৰ এখন লৈ বুঢ়া মানুহজনেও গৰু এটা খেদি খেদি আনি আছে। সি ভাবিছে সিহঁতৰ ছাইডৰ মানে মানুহ ঘৰ বুধেন ককা বুলি ককা এজন চাগে গৰু লৈ আহি আছে। তাৰপিছত সি মাতিছে, ককা সেই গৰু আনিলে নেকি? তাৰপিছত মানুহজনেও এনেকৈ মূৰটো জোকাইছে বুলি কৈ পেলাই। তাৰপিছত গ'ল কথা গ'ল, সি ঘৰত আহিলে, ঘৰত আহি গৰু বান্ধিলে, গৰু বন্ধাৰ পিছত মানে ছাইডৰ মানুহ ঘৰলৈ গ'ল, মানে বুধেন ককা ঘৰলৈ গ'ল। তাৰপিছত গৈ পেলাই মানে আইতাকক চিঞৰিছে বোলে আইতা ককা আহিলে নে গৰু আনিবলৈ? তাৰপিছত আইতাই কৈছে ককাটো ঘৰতে আছে। কি ককা ঘৰত আছে? এই মাত্ৰ মই বোলে পথাৰত দেখি আছোঁ বোলে। তাৰপিছত সি লগালগ ককাকৰ ৰুমত গৈছে, দেখিছে ককা একদম টিপটপ বিচনাত শুই আছে। তাৰপিছত ককাক সুধিছে আপুনি গৰু আনি কেতিয়া আহিলে বোলে? ককাই কৈছে মইতো গৰু আনিবলৈ যোৱা নাই। লগালগ মানে সি চক মানে লগালগ ককাকক গোটেই কাহিনীটো কৈছে। ককাই কৈছে সেইজন চাগে নিশ্চয় ডাঙৰীয়া আছিল, সন্ধিয়া টাইমত ওলাই আহিছিল চাগে।